নমস্কাৰ সকলোকে স্বাগতম জনাইছো দেই মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আজি ভাবিছো টেঙা খাও বুলি। সকলোৱে কয় যে বতৰৰ ফল বুলে বতৰত খাব লাগে। আমি আকৌ বতৰৰ ফল বতৰৰ আগতে খাইছো দেই। আৰু এইফালে মই টেঙাটো ছিঙিবলৈ বুলি লৈছো আৰু এই টেঙাটো বাৰু আপোনালোকে কি নামেৰে জানে? আমাৰ ফালে আকৌ বৰটেঙা বুলি কোৱা হয়। মানে আমি বৰটেঙা বুলিয়ে জানো আৰু আপোনালোকৰ ফালে বাৰু কি বুলি কয় কমেন্ট এটা কৰি জনাই দিব দেই। আৰু এইফালে একেবাৰে কলপাত এখন ছিঙি পেলাই লৈ গৈছো। আৰু এইফালে মই কাটিবলৈ বুলি যোগাৰ কৰি লৈছো দেই, মানে সকলোবিলাক বস্তু আনি পেলাই। আৰু আপোনালোকৰ কোনে কোনেনো টেঙা খাই ভাল পায় কমেন্ট এটা কৰি জনাই দিব দেই। মোৰ কিন্তু বহুতেই বেছি ভাল লাগে, মানে মই টেঙা বুলি ক'লে পাগল আৰু এতিয়া টেঙাটো বাকলিখিনি গুচাই হৈ গ'ল আৰু এতিয়া ভিতৰৰখিনি গুচাবলৈ বাকী আছে। আৰু আপোনালোকৰ দেখি খাও লাগিছে নাই কমেন্ট কৰি জনাব দেই। আৰু এইবাৰ পাল হৈছে ভোট জলকীয়া কটা। এফালে চাওকচোন নিমখ আৰু ভোট জলকীয়া দি পুৰা ভালকৈ সানি লৈছোঁ। আৰু জলকীয়া বেছি দিলেহে খাই টেষ্টি লাগে, হয় নাই বাৰু? আৰু এতিয়া হৈছে ভাগ বিতৰণ কাৰ্যসূচী, সকলোলৈ মই এফালে ভাগ কৰি দি দিছোঁ। আৰু এইফালে মই সকলোলৈ ভাগ কৰি ল'লোঁ। তাৰপিছত যিহেতু মাহঁতি ওচৰত নাছিলে সেইটো কাৰণে ভাবিলোঁ মই খাই লওঁ বুলি। আৰু এইফালে মোৰ কেমেৰাটো ধৰি আছে বাইদেৱে, আৰু বাইদেৱে কৈ আছে যে তই খাই আছ আৰু মোক কেমেৰা ধৰিব দিছ বুলি। আৰু আপোনালোকৰ দেখি পেলাই খাও লাগিছে নাই কমেন্ট কৰি জনাব দেই। আৰু আজিৰ ভিডিঅ'টি বাই।